পলমকৈ হ'লেও সকলোলৈ অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইবাৰ মাঘৰ বিহু বা ভোগালী বিহুটো কেনেদৰে পালন কৰিলোঁ তাকে জনাবলৈ লৈছোঁ। আমি কেইবাঘৰেও মিলিজুলি উৰুকাৰ সন্ধিয়াটো লগে ভাগে প্ৰীতিৰ ভোজ ভাত খাম বুলি আয়োজন কৰিলোঁ। এয়া দেখিছেনে, পাচলি কটাই পাচলি কাটিছে বিধে বিধে। এয়া পাচলি কটাখিনি হৈ গৈছে। এয়া পাচলিখিনি ভালদৰে ধুই মেলি ৰান্ধনীক দিবৰ বাবে আমি এয়া সাজু কৰিছোঁ। ইফালে ৰান্ধনীয়ে কেৰাহী তলত জুই দিলেই আৰু পাচলি কটাৰ মাজতে এয়া আমি পিঠা পনাৰে চাহৰ জুতি লৈছোঁ। এইবাৰ বিহুৰ ভোজটোত খাবলৈ ডাঙৰ বাহু মাছ যোগাৰ কৰা হৈছে। উৰুকাৰ দিনা জুই গুৰিত বহি চাহৰ জুতি লোৱাৰ মজাই বেলেগ নহয় জানো। মাছৰ সৈতে বিভিন্ন ব্যঞ্জন ৰান্ধি থকাৰ সময়ত মনতে অলপ ধেমালি ফূৰ্তি কৰিম বুলি এইফালে মাইক্ৰফোনটো হাতত ল'লোঁ। মাইক্ৰফোনটো আনি সকলোকে গান গাবলৈ আগবঢ়াই দিলোঁ। এয়া দেখিছেনে, সকলোৱে গায়ক হ'বলৈ চেষ্টা কৰিছে। হাঁহি ধেমালিৰ মাজতে কণমানি এজনী ধুনীয়া গীতটি গালে। আহকচোন কিনো গালে, তাই গাইছে দেশ প্ৰেমৰ গীত সন্দেশে আতে হে। আহকচোন আমি সকলোৱে গীতটি উপভোগ কৰোঁ। এইফালে আকৌ গানৰ লিৰিক্স পাহৰিলে। এইফালে বিহু গীত গাইছে, বিহুৰ তালে তালে সকলোৱে নাচি আনন্দ কৰিছে। এইফালে কিন্তু বিদুৰ গীতটো চেষ্টাহে কৰা হৈছিলে, কিন্তু কয় যে ট্ৰেকটো যদি কেনেবাকৈ অলপ ইফাল সিফাল হৈ যায় গোটেই গানটোৱে ভুল হৈ নাযায়নে বাৰু। আৰু ঠিক গাটো সেয়াই হ'ল, অলপ ট্ৰেকটো মিছ কৰি দিয়াৰ কাৰণে গোটেই গানটোৱে জমনি হৈ থাকিলে। আৰু যিয়ে নহওক অলপ জমনিয়ে হৈ গ'ল বাৰু। এইফালে দীপেন বৰুৱাৰ গীত হালে জালে ঐ গানটোৱে যে গোটেই পৰিৱেশটো জীপাল কৰি পেলালে। আৰু লগতে জুবিন গাৰ্গৰ আৰু অজিত ভুটিয়াৰ গীতসমূহে যে সকলোকে মন প্ৰাণ চুই গৈছে। আজি পিতৃ হল সঙালে পুৰাইছে ভাই জাতিৰ আজি ওলামৰত দেখি তলমূৰ কৰিছে আই জাতিৰ আজি ওলামৰত
দেখি তল মোৰ পৰিছে আই তেজত উঠিছে পীড়নি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ শান্ত অন্ধ জনগণ অন্ধ জনগণ অন্ধ জনগণ ধন্যবাদ বিপুল দাবীত আৰু দুটামান গান এই হেৰিটো গাচোন এইটো যে কি আকৌ দেখা হ'ম নে কি বুলি হেক চিনাকি নে কি বুলি জেগা ইতিমধ্যে ৰন্ধাও শিৱসাগৰত শেষ হৈছে আৰু আমি মাছৰ সৈতে ৰন্ধা বিভিন্ন ব্যঞ্জনৰ সৈতে তৃপ্তিৰে ভাত সাজ খালোঁ এয়া হৈছে দ্বিতীয় দিনা ৰাতিয়ে সুন্দৰকৈ সাজি থোৱা মেজিটো পুৱা এভাগী প্ৰাৰ্থনাৰে অগ্নি সংযোগ কৰিলোঁ আৰু এয়া বিধে বিধে পিঠা তিল পিঠা লস্কৰা নিমকি মিঠৈ এয়া গুড় আৰু ইয়াৰ পিছতে দৈৰ সৈতে সকলোৱে ভেলাঘৰত জা জলপান আৰু নানা পিঠা পনাৰে সৈতে চাহ খালোঁ সেইদিনাও আকৌ বনভোজস্থলীত খানাৰ আয়োজন সেয়েহে সকলোৱে মিলি জুলি এসাঁজ খালোঁ আৰু তাৰপিছতে আমি ভাবিলোঁ অলপ ধেমালি কৰোঁ সেয়েহে তাৰপিছতে আমি পাৰ পানী খেলিলোঁ আমি তেখেতক ৰৈ দিবৰ কাৰণে অনুৰোধ জনাম পানী আমাৰ ইতিমধ্যে এগৰাকী তাৰ পৰা এইফালে আকৌ টেকেলি ভঙা খেল টেকেলি নাই মিঠাতেলৰ টিঙেৰেই টেকেলি বনাই লৈছিলোঁ সকলোৱে টেকেলি ভাঙিবলৈ চেষ্টা কৰিছে নাই পৰা কিন্তু সঁচাকৈ বেছ আমোদ মনৰ খেলটো কিন্তু লাঠিডাল হাতত দি দিয়ক আহক লাঠিপাত ওপৰত পাছৰ প্ৰতিযোগী এতিয়া হাতত লাঠিডাল দি দিব যাতে ভালকে নেদেখে চাব দেই এই আদৰ্শ গাঁৱৰ প্ৰতিযোগী ভালকে লাঠিডাল দি দিয়ক গৈ আছে মাৰিব এতিয়া একদম জেগাত আহিছে মাৰিব এতিয়া মাৰিলে
এইফালে আকৌ টেকেলি ভাঙিবলৈ বেলেগ দিশলৈহে গুচি গ'লগৈ আৰু ইয়াৰ পিছতে আকৌ আহিলোঁ আমি হাউচি খেললৈ হাউচি খেলো কিন্তু সকলোৱে ইমানেই মনোযোগ দি খেলিছে মানে দেখিয়ে ভাল লাগিছে 7474 আৰু হাউচি খেলৰ পিছত আমি নানা উপহাৰো আনি থোৱা আছিলে যোনে যোনে খেলত জিকিলে আমি তেনেকৈ উপহাৰখিনিও দি দিলোঁ আৰু এনেকৈ আমাৰ ভোগালী বিহু উদযাপন কৰা হৈছিলে আৰু সেয়ে ভাবিলোঁ যে সাঁচি ৰাখোঁ বুলি আৰু আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এটা কিন্তু লাইক কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ